আজি আপোনালোকক টিকটাকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাম পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান, উচ্চ শিক্ষা প্ৰতিষ্ঠান। সেই বিদ্যালয়খনৰ এটি দেখাম আপোনালোকক যে নতুনকৈ আকৌ এতিয়া ছেশ্যন ষ্টাৰ্ট হ'ব হৈছে আৰু সেই ছেশ্যনৰ বিষয়ে জনাম আৰু লগতে বিদ্যালয়ৰ সমগ্ৰ দৃশ্য আৰু কেনেধৰণে ইয়াতে আপোনালোকে নামভৰ্তি কৰিব পাৰে বা উচ্চ শিক্ষাৰ কেনেধৰণৰ প্ৰতিষ্ঠান সেই বিষয়ে মই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। চেমচং সিং ইণ্টি ডাঙৰীয়াৰ সোঁৱৰণত এই মহাবিদ্যালয়খনি স্থাপন কৰা হৈছে আৰু এই বিদ্যালয়খনিৰ বিভিন্ন অনুষ্ঠান বা বিভিন্ন দিশটো আমি দেখাম আৰু এই বিদ্যালয়খনি প্ৰতিষ্ঠা কৰা হৈছে 1999 চনত আৰু এয়া চাওক ইয়াত লিখা আছে 1999 হয়। এয়া হৈছে মূল তোৰণ, মূল গেট। তাৰপিছত আমি এতিয়া লাহেকৈ সোমাই যাম মহাবিদ্যালয়খনিৰ যি যোৱা পথলৈ। এয়া দেখিছে মহাবিদ্যালয়খনলৈ যোৱা এটি পথ আৰু এইটো খুব সুন্দৰ পথ। দুইফালে তেওঁলোকে ফুল গছ লগাইছে, এতিয়াও ডাঙৰ হোৱা নাই। ফুল গছ বুলি নহয়, যিখিনি বৰ্তমান সময়ত গছৰ প্ৰয়োজন। আমাৰ গছ থাকিলেহে মানুহ থাকিব জাতীয় যি এটা চিন্তাধাৰা, সেই চিন্তাধাৰা তেওঁলোকে আগবাঢ়িছে। দুইফালে তেওঁলোকে গছ লগাইছে আৰু সেইবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছে। এতিয়া প্ৰটেকশ্যন দিছে তেওঁলোকে আৰু কেইদিনমান পিছত ডাঙৰ হ'ব। ডাঙৰ দিলে হয়তো গৰু ছাগলী নাখাব, সেইকাৰণে তেওঁলোকে এইখিনি প্ৰটেকশ্যন দিছে। এতিয়া মই আগবাঢ়ি গৈ আছোঁ আৰু অকণমান দূৰ গ'লে আমি বিদ্যালয়খনৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ আপোনালোকে চেষ্টা কৰিম। হয় বন্ধুসকল, এতিয়া আমি লাহেকৈ যি চেমচং সিং মহাবিদ্যালয়ৰ যি চৌহদৰ যি গেট, সেই গেটৰ পৰা আমি লাহেকৈ এতিয়া সোমাই গৈছোঁ। বিদ্যালয় যি পৰিৱেশ আছে সেই পৰিৱেশলৈ আমি লাহেকৈ আগবাঢ়িছোঁ। দেখিছে বন্ধুসকল, খুব এটা সুন্দৰ পৰিৱেশ, খুব সেউজীয়া হৈ আছে গোটেই পৰিৱেশটো। সঁচাকৈ এটি মনোমোহা পৰিৱেশ সৃষ্টি হয় ইয়াতে আৰু যথেষ্ট, যিহেতু পাৰ্বত্য জিলাত সাধাৰণতে সমগ্ৰ দৃশ্য সেউজীয়া হৈ থাকে, গতিকে খুব সুন্দৰ পৰিৱেশ। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত পাঠ গ্ৰহণ কৰিছে বা শিক্ষা লাভ কৰিছে, তেওঁলোকে সঁচাকৈ ইয়াতে এটা সুন্দৰ পৰিৱেশ তেওঁলোকে পায়। আৰু এই বিদ্যালয়খন যদিও 99 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছে, কিন্তু যথেষ্ট পৰিমাণত তেওঁলোকে ইয়াতে এটি খুব কম দিনত এটি সুনাম তেওঁলোকে গঢ়িবলৈ চেষ্টা কৰিছে আৰু সক্ষমো হৈছে। আৰু এইটো তেওঁলোকৰ বাবে খুব এটা ভাল খবৰ। মই দেখাই আছোঁ সমগ্ৰ পৰিৱেশ। হয় বন্ধুসকল, এয়া হৈছে চেমচং সিং ইণ্টি মহাবিদ্যালয়ৰ যি মূল দুৱাৰ, সেই দুৱাৰ বিদ্যালয়ৰ যি অট্টালিকাত যোৱাৰ মূল দুৱাৰ দেখিছে। গোটেই পৰিৱেশ আৰু সঁচাকৈ এটি খুব সুন্দৰ পৰিৱেশ। ইউটিউবৰ দৰ্শকসকলে দেখিছে, বন্ধুসকল দেখিছে যে এটি খুব সুন্দৰ পৰিৱেশ। আৰু এইটো হৈছে তেওঁলোকৰ অডিটৰিয়াম। ইয়াতে ধুনীয়া তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে ইয়াতে আয়োজন কৰে। বিদ্যালয় ফেচাৰ্ছেই হওক বা আনুষংগিক যি টিচাৰ্ছ ডে বা আনুষংগিক যিবিলাক অনুষ্ঠান তেওঁলোকৰ হয়, সেই কাৰ্যসূচী তেওঁলোকে এটা সুন্দৰকৈ পৰিচালনা কৰে। চেমচং সিং ইণ্টি মহাবিদ্যালয়ৰ পৰিৱেশ দেখা পালে এতিয়া মই যাম যি ইয়াতে এই মহাবিদ্যালয়খনৰ যি অধ্যক্ষ মহোদয় আছে, তেওঁক মই দুআষাৰ তেওঁৰ পৰা জানিব চেষ্টা কৰিম। আৰু যিহেতু এতিয়া আপোনাৰ নতুন বৰ্ষ ষ্টাৰ্ট হ'ব আৰু নতুন বৰ্ষ ষ্টাৰ্ট হোৱালৈকে নামভৰ্তি হ'ব আৰু এই নামভৰ্তিৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব সেই সন্দৰ্ভত আমি জানিব বিচাৰিম। আৰু লগতে কি বিভাগ ইয়াত আছে, মানে কি ষ্ট্ৰীম আছে, সেইটো আমি জানিব চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিশ্বজিৎ ৰয় ছাৰ, ডক্টৰ বিশ্বজিৎ ৰয়। তেখেত ৰয় ছাৰ, আপোনাক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব ভিডিঅ'লৈ। ছাৰ, আপোনালোকৰ যি এই মহাবিদ্যালয়খন কিমান চনত স্থাপিত কৰা হৈছিলে আৰু ইয়াৰ বৰ্তমান কেনেধৰণৰ পৰিৱেশ জানিব বিচাৰিম। Actually, this Samsung Singh College, it was started in the year of 1999, 24th of August, and till today we have two streams, arts and commerce. And this year the HS final examination cancelled from Assam High Secondary Education Council as well as from the Govt of Assam. So that on the evaluation systems executed by the Assam High Secondary Education Council, like that way they will give the result within the 21st July of this month. And as soon as declare the results, we will start the new session in arts and commerce stream.
ছাৰৰ ফোন এটা আহিছে মই এইখিনিতে আৰু এগৰাকী মোৰ লগত উপস্থিত আছে মহাবিদ্যালয়খনৰ যি বাণিজ্য বিভাগৰ প্ৰবক্তা আছে তেওঁ হৈছে জালুক যুগল বৰঠাকুৰ এই বৰঠাকুৰ ডাঙৰীয়া তেখেতক জনাৰ আগতে আৰু এটা কথা তেওঁ খুব সুন্দৰকৈ গীত গায় সেই কথাটো জনাই দিছোঁ আপোনালোকে মাজে মাজে চাব তেওঁৰ আপোনালোকৰ হেৰিটো কি হেৰি ইউটিউবত কি বুলি লিখা আছে মোৰ JJKB ক্ৰিয়েশ্যন JJKB ক্ৰিয়েশ্যন আছে আপোনালোকে সময় যদি পায় তেওঁৰ ইউটিউবৰ হেৰিটো আপোনালোকে চাব চাৰ্চ কৰিলে আপোনালোকে মোৰ গীতবিলাক পাব তাৰোপৰি ষ্টাৰ মেকাৰতো মই আছোঁ আকৌ চেমুৱেল এপতো আছোঁ যদি হেৰি হয় আপোনালোকে ফ'ল' কৰিব পাৰে নিশ্চয় আচ্ছা এতিয়া মই জানিব বিচাৰিম যে মহাবিদ্যালয় যিহেতু আপুনি কমাৰ্চ বিভাগটো আপুনি যিহেতু চাই আছে কমাৰ্চ পাৰ্টটো গতিকে কেনে জানিব বিচাৰিম যে আগন্তুক যি বৰ্ষ ষ্টাৰ্ট হ'ব আপুনি কেনেকৈ ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে নামভৰ্তি আদি কৰি আনুষংগিক যিখিনি কাম কাজ কেনেকৈ আগবাঢ়িছে নিশ্চয়কৈ বৰ্তমান কমাৰ্চৰ যিটো বিভাগ যথেষ্ট মানে কমাৰ্চৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কম তথাপিও সুন্দৰভাৱে আমি চলাই লৈ গৈ আছোঁ আৰু কমাৰ্চৰ যি ৰিজাল্ট আমাৰ 100% হয় খুব ভাল ৰিজাল্ট হয় সকলোবিলাক ছাত্ৰ ছাত্ৰীক আমি সুন্দৰভাৱেই হেৰি কৰোঁ একাউণ্টেঞ্চি বেংকিং বিজনেছ ষ্টাডি গতিকে মই বিচাৰোঁ যে আমাৰ স্থানীয় যিমান যুৱক যুৱতী নতুনকৈ আহিব তেওঁলোকে যিহেতু বৰ্তমান যুগটো কমাৰ্চৰ ওপৰতেই ভিত্তি কৰে আপোনালোকেও ঠিক তেনেকৈ গাৰ্জেনসকলকো মই অনুৰোধ জনাম যাতে এই কমাৰ্চ ষ্ট্ৰীমটো আৰু অধিক সুন্দৰ কৰিবলৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক ইয়াত চেমছন চিংটি কলেজত যিহেতু ওচৰতে তেওঁলোকে বাণিজ্যৰ এক সুন্দৰ প্ৰশিক্ষণ আৰু শিক্ষা পাব ইয়াতে এডমিশ্যন লৈ সুন্দৰভাৱে তেওঁলোকে নিজৰ জীৱনৰ যিটো লক্ষ্যস্থান তাৰ বাবে আগুৱাই যাবলৈ আমি কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ হয় নিশ্চিতভাৱে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে যে হয় বিগত বৰ্ষত এই যি বাণিজ্য বিভাগৰ ৰিজাল্টটো ফলাফল যথেষ্ট পৰিমাণে উন্নত মানৰ আৰু সেইকাৰণে ক্ৰমান্বয়ে ইয়াতে যি বাণিজ্য বিভাগৰো ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে নহয় জানো আৰু আমি আশা কৰিম যে অনাগত দিনতো ইয়াৰ পৰা বাণিজ্য বিভাগৰ যি বিভাগটো আছে তাত যাতে অনাগত দিনত আৰু ল'ৰা ছোৱালী যথেষ্ট হয় শিক্ষাৰ্থী যথেষ্ট আমি সেইটো কামনা কৰিম হয় এতিয়া মই আকৌ যাব চেষ্টা কৰিম আমাৰ প্ৰিন্সিপাল মহোদয়ৰ ওচৰত তেওঁৰ পৰা জানিব চেষ্টা কৰিম ছাৰ এতিয়া নেক্সট যি ছেশ্যন আহি আছে তাত এতিয়া নামভৰ্তি হ'ব এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ ধৰণৰ প্ৰিপেৰেশ্যন লৈছে ছাৰ Actually, like last year, this year also we'll give admission, and for that already we are on the process for preparing all the admission form, and then receipt book, all the necessary things which is required for admission. We are making all those things are ready. And as soon as Assam High Secondary Education Council and SEBA declare SSLC and SS final examination result, and soon after that we will start the admission, and like that way when they will open for regular classes for this new academic year, and according to the instruction we will start the regular classes for the new students. And before that, if it is possible, then we will provide online classes for the students. And still we are providing online classes for last year, those who promoted to SS second year classes, and TDC first sem, third sem and fifth semester classes. They are online classes going on. So we hope for the best in future, and let this COVID-19 coming down, and after that students also openly they will able to come to the classes, they will able to come to the teachers for tuition and for any informations. So like that we will proceed. Okay. এতিয়া ছাৰে কথাখিনি জনালে যে আগন্তুক বৰ্ষৰ যি হায়াৰ ছেকেণ্ডেৰী আহি আছে তাত তেওঁলোকে এতিয়া প্ৰিপেৰেশ্যন কৰিছে এতিয়া আমি এতিয়া জানিব চেষ্টা কৰিম এই বিদ্যালয়খনত মহাবিদ্যালয়খনত যি স্নাতক আছে TDC আছে অৰ্থাৎ স্নাতক বৰ্ষৰ যি ছাত্ৰ ছাত্ৰী আছে ইয়াত যথেষ্ট পৰিমাণে কম হয় আমি জানো যে যথেষ্ট পৰিমাণে ইয়াতে ষ্টুডেণ্টৰ এনৰলমেণ্টটো কম হয় হয় গতিকে ছাৰ এতিয়া ইয়াৰ কাৰণটো কি বুলি ভাবে ছাৰ আপুনি This degree course, it is totally under the Assam University Silchar, and Assam University Silchar we have totally English medium. So because of that, the English medium background students they try to take admission in Assamese medium institutions like under Guwahati University,
or newly introduced Hujai College, that Rabindranath Tagore University. So if the degree course introduced under Rabindranath Tagore University, then I think enrollment will be increased day by day. And at present also not too less that enrollment system. Last year we have 37 number of students they enroll in TDC first semester classes. But if we compare with the HS first year classes, HS first year we have more than 100 students. So comparing to HS first year, second year, TDC enrollment is little bit less because of this medium instruction. Those students coming from English medium background easily or definitely they used to take admission in under Assam University Silchar. But those students coming from Assamese background, they applied to take admission in TDC first semester under Assam University Silchar because it is totally English medium course. But we are giving proper information to the students. We are making such type of consciousness that no need to apply. If you study seriously, then English medium is also good, no problem. In future when you will go for master degree or PG course or any higher education in their future studies, then this English medium instruction will help them lots for their higher studies. So I think day by day it will increase and students also they will take admissions and it will increase day by day. নিশ্চিতভাৱে ছাৰে এটা খুব সুন্দৰ কথা কৈছে যে আচলতে আমি ইংলিছ মিডিয়াম বা ইংৰাজী মাধ্যম বুলি ভয় খাব নালাগে যিহেতু অনাগত দিনত আমি স্নাতকোত্তৰ যদি আমি পঢ়িবলগীয়া হয় ডেফিনেটলি অসমীয়া আৰু যিসকল ভাষাৰ লগত জড়িত বিষয়ৰ বাহিৰে আনুষংগিক প্ৰতিটো বিষয় আমি ইংলিছ লেংগুৱেজতে আমি লিখিব লাগিব বা ইয়াৰ উত্তৰ দিব লাগিব গতিকে আমি ভয় খাব নালাগে যে ইয়াতে ইংলিছ মিডিয়াম হয় কাৰণে বা যেহেতু আসাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় ছেমছন সিং ইনটি মহাবিদ্যালয়ৰ যি স্নাতক শাখা মানে বিভাগটো গতিকে ভয় খাব নালাগে আহক ছাত্ৰ ছাত্ৰীসকল ইয়াতে নামভৰ্তি কৰক তেওঁলোকে আৰু ইয়াৰ পৰা নামভৰ্তি কৰি তেওঁলোকে ইয়াৰ পৰা সুখাতীৰে উত্তীৰ্ণ হৈ যাব পাৰিব আৰু বিগত বৰ্ষতো যথেষ্ট ভাল ৰিজাল্ট কৰিছে এইখন মহাবিদ্যালয়ৰ পৰা গতিকে আমি সেইটো তেওঁলোকক অনুৰোধ কৰিম ছাৰ এইখিনি আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম যে যেহেতু পাৰ্বত্য জিলাৰ আপোনাৰ পশ্চিম কাৰ্বি আংলঙত তিনিখন মানে মহাবিদ্যালয় আমি গম পাওঁ যে ছেমছন সিং ইনটি মহাবিদ্যালয় এইখন যে ৱাইচং কলেজ আৰু আপোনাৰ কপিলি কলেজ এই তিনিখনত যথেষ্ট এটা ভাল শিক্ষাৰ পৰিৱেশ দিছে এই তিনিখনৰ ভিতৰত আমি আনুষংগিকভাৱে যদি আমি কম্পেয়াৰ কৰোঁ বা যদি পাৰ্থক্য এটা বিচাৰি চাওঁ ছেমছন সিং ইনটি মহাবিদ্যালয়ৰ যিটো ৰিজাল্ট বা যিটো ইয়াৰ ফলাফল যথেষ্ট উন্নত বুলি আমি ক'ব পাৰোঁ মানে যদি আমি কম্পেয়াৰ কৰোঁ এই তিনিখন মহাবিদ্যালয়ৰ লগত কিন্তু এতিয়াও দেখিছোঁ এই মহাবিদ্যালয়খনৰ এতিয়াও যি চৰকাৰী তৰফৰ পৰা যিটো সুবিধা দিব লাগে বা আনুষংগিক যি প্ৰভিঞ্চিয়েলাইজ হওক বা আনুষংগিক যিখিনি কাম কাজ শিক্ষকসকলৰ যিটো মাননিকে ধৰি যিটো প্ৰভিঞ্চিয়েলাইজ বুলি কয় সেই ছিষ্টেমটো এতিয়ালৈকে ফুল ফ্লেজেড হোৱা নাই এই ক্ষেত্ৰত ছাৰ আপোনালোকে কেনেকুৱা ধৰণৰ অসুবিধা কৰি মানে সন্মুখীন হৈছে বা আমাৰ ধৰি লওক যি চৰকাৰ আছে তেওঁলোকক মানে কেনেকুৱা ধৰণে এটা অনুৰোধ কৰিব বিচাৰিব Actually this like in the district of West Karbi Anglong we have Waisong College in Hamreng, Samsung Sing College in Boitalangso, then Kopili College in Kheroni. So all those colleges running under Karbi Anglong Autonomous Council DIFU, they are providing ad hoc recurring grant for the running of those institutions. And some days before our education minister Ronus Pegu, he came to DIFU and all the principal of the colleges were invited. And over there we present and we did discuss lots about the provincialization of those colleges and our education minister already he assured that on need basis they will try to consider of those colleges which is run under the Karbi Anglong Autonomous Council DIFU. Since Karbi Anglong Autonomous Council DIFU they have accorded permission before 2000 of all those colleges. And on that basis if we see all those colleges are before 1/1/2006 that deadline fixed by the Assam government. So I hope our present education minister he will take the initiative and our CM Mr. Tuliram Ronghang they will take the leadership for the provincialization or upliftment of all those educational institutions here in Karbi Anglong district. Because our parents they are very poor and they are unable to send their children like Kampur College, like Hujai College
like Guwahati, then Nagaon, because they don't have such type of sound economic. So because of that, these are the institution is very, very important. If we see the enrollment, like HS first year, more than 100 students we have. Last year also, more than 100 students, they appear in HS final examination. And from there, so many students, they got first division. From our college, distinction also got 4 subject later. And among the West Karbi Anglong district, one student got a distinction from our Samsung Shingti College, and she was awarded with scrutiny from the Govt of Assam. And another 7 number of girl students, they also got scrutiny from the Govt of Assam. So our guardians, they are very happy, and they are also trying for the development of those educational institutions, because unless and until we develop the education system, it is very difficult to develop that particular region. So if we want to develop the West Karbi Anglong district, from the elementary education up to higher education, we have to develop, and we have to introduce various streams, like nowadays science is also very much important. Since Assam government already establish Difu Medical College. If our students, they are not studying like science stream, then how they will study MBBS course in Difu Medical College? So for that, our governments and our local authority like Karbi Anglong Autonomous Council Difu, they must try for that, and they must try to introduce science stream also of all those educational institutions, so that our parents, our children, they will be benefited, and they will study like science stream. And arts and commerce, already we have last year also in commerce stream, we have 100% result here in West Karbi Anglong district. Among the West Karbi Anglong district, only in Samsung Shingti College we have commerce stream, and 10% result we had in last year. This year also we are hoping same results, and next year also we are hoping good result, both the stream like arts and commerce. So how much we are trying to give quality education to the children, and we are maintaining that regularity of the classes, and we compel all the students to attend all the classes regularly. When our students, they enter the gate of the college, then we used to lock the gate, and we pressurize the students to attend all the classes, and after attending all the classes only, we allow the students to go out or to their homes. So unless and until completed all the classes, we didn't allow. So because of that, we have such type of strict administrative system, and because of that, I think our students, they able to secure good marks and good results for their own, and as well as for the institution, as well as for the greater interest of this locality. So I welcome all the students who will take admission in HS first year in this academic year, and the students who will take admission in TDC first semester classes. So I welcome all, let them to come and take admission. We will provide quality education, and I hope they will able to build their bright futures with the quality education, and one day they will able to establish their future. নিশ্চিতভাৱে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে ইয়াত পঢ়িলেও ছাত্ৰ ছাত্ৰীসকলে যথেষ্টভাৱে যি গুণগত মানদণ্ডৰ শিক্ষা তেওঁলোকে লাভ কৰিব পাৰিব। শেষত মই আমাৰ যি বাণিজ্য বিভাগৰ প্ৰবক্তা আছে তেওঁৰ পৰা মই একবাৰ অনুৰোধ কৰিম যে আপুনি যি আগন্তুক বৰ্ষৰ যি বাণিজ্য বিভাগৰ বাবে ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ বাবে এটি অনুৰোধ আপোনাৰ পৰা বিচাৰিম। মই স্থানীয় যিসকল নতুন এতিয়া মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ কৰি পেলাই মানে কলেজত নামভৰ্তি কৰিম বুলি ভাবিছে, মই তেওঁলোকক এইটোৱে অনুৰোধ জনাম যে আপোনালোকে বা গাৰ্জেনসকলকো মই জনাম যে আপোনালোকে বাহিৰৰ কলেজলৈ ল'ৰা ছোৱালীক পঠিয়াব নালাগে। বৰ্তমান অকল কোভিড সিচুৱেশ্যন বুলিয়ে মই কোৱা নাই, এইটো আমাৰ গৌৰৱ। গতিকে স্থানীয় ল'ৰা ছোৱালীবিলাকে বৰ্তমান স্থানীয় কলেজতে পঢ়ি একেই শিক্ষাগত অৰ্হতা পাব। আপুনি গুৱাহাটী কলেজত গৈ পেলাই যিটো পাব সেই একেই ৰেংকৰে প্ৰমাণপত্ৰ আপোনালোকে ইয়াতো পাব। গতিকে এনেই খৰচ কৰি পেলাই বাহিৰত গৈ পেলাই
টকা পইচাবিলাক খৰচ কৰিব নালাগে আৰু লগতে যিহেতু আমাৰ ছেমছন চিংটি মহাবিদ্যালয়ত আৰ্ট ষ্ট্ৰীমো আছে কলা বিভাগ আৰু বাণিজ্য বিভাগো আছে আৰু বাণিজ্য বিভাগত মই আছোঁ গতিকে যিহেতু আমাৰ ইয়াত যথেষ্ট ভাল ৰিজাল্ট হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব তে যিসকল ছাত্ৰ ছাত্ৰীয়ে বাণিজ্যত বিভাগত পঢ়িম বুলি ভাবিছে তেওঁলোকক মই অনুৰোধ জনাম বা সেই গাৰ্জেনসকলক মই অনুৰোধ জনাম আপোনালোকে ওচৰৰ এই স্থানীয় কলেজতে ল'ৰা ছোৱালীখিনিক নামভৰ্তি কৰক আৰু সুখ্যাতিৰে সিহঁতে ভাল ৰিজাল্ট কৰি ওলাই যাওক যাতে ভৱিষ্যতে নিজৰ পথটো সুদৃঢ় কৰিব পাৰে নিশ্চিতভাৱে হয় হয় ধন্যবাদ নিশ্চিতভাৱে এটা এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি ইমান টকা খৰচ কৰি বা আৰ্থিক যিটো আমাৰ খৰচ কৰি পেলাই আমি বাহিৰত পঢ়িব যোৱাতকৈ যিহেতু ইয়াতেই যি গুণগত মানদণ্ডৰ শিক্ষা আমি ইয়াতে লাভ কৰিবলৈ সক্ষম হ'ম গতিকে আপোনালোকে ইয়াতে আহক এইখন ছেমছন চিংটি মহাবিদ্যালয়লৈ আহক ইয়াতে নামভৰ্তি কৰক ভৰ্তি কৰি পেলাই ইয়াৰ পৰা আপোনালোকে এটা ভাল শিক্ষা বা ভাল গুণগত মানদণ্ডৰ শিক্ষা পাব ইয়াৰ পৰা আপোনালোকে অদূৰ ভৱিষ্যতে আপোনালোকৰ যি শিক্ষাৰ যিটো দিশ সেই দিশত আপোনালোকে আগবাঢ়ি যাবৰ বাবে সুবিধা হ'ব সেইটো আমিও অনুৰোধ কৰিছোঁ আৰু আশা কৰিম আপোনালোকৰ এই যি স্থানীয় যিখন ছেমছন চিংটি মহাবিদ্যালয় সেই বিদ্যালয়খনক আপোনালোকে মহাবিদ্যালয়খনৰ মানে এটি উজ্জ্বল নক্ষত্ৰ হিচাপে মানে স্থাপন কৰিবলৈ আপোনালোকে চেষ্টা কৰক সেইটোৱে আমি কামনা কৰিম শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটোৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ